আপোনাৰ সন্তানৰ জেদ বেছি নেকি? কথাৰ প্ৰতি আপোনাৰ সন্তানে খং কৰে নেকি? বা আপুনি যদি কিবা কাম কৰিবলৈ কয় বা কিবা এটা ভাল পৰামৰ্শ দিয়ে, তেন্তে আপোনাৰ সন্তানে নামানে নেকি? তেন্তে কোনো চিন্তাৰ কাৰণ নাই। আজি এটা কোৰআনৰ আয়াত শিকাই দিম। এই আয়াতৰ আমলটো যদি আপুনি নিয়মিত হিচাপে কৰিব পাৰে, তেন্তে আজিৰ পৰা আপোনাৰ সন্তান আপোনাৰ কথা মানিবলৈ বাধ্য হ'ব ইনশাআল্লাহু তাআলা। আহক তেন্তে প্ৰথমে আয়াতটো মুখস্থ কৰি লওঁ। তাৰপিছত শেষত জনাই দিম আয়াতটো কেনেকৈ পঢ়িব লাগিব, কেনেকৈ আমল কৰিব লাগিব। যিসকলে আৰবী পঢ়িব নাজানে, অসমীয়াত উচ্চাৰণ দি আছে, তাত চাই চাই মুখস্থ কৰি লওক। আয়াতটো হ'ল আফাগাইৰা দীনিল্লাহি ইয়াবগুন ওয়ালাহু আসলামা মান ফিস সামাওয়াতি ওয়াল আরদ তাবআন ওয়া কারহা ওয়া ইলাইহি ইউরজাউন। এই আয়াতটো হৈছে সূরা আল ইমৰানৰ ৮৩ নম্বৰ আয়াত। এই আয়াতৰ অৰ্থ হৈছে সিহঁতে আল্লাহৰ দিনৰ পৰিৱৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতিয়া আহক এই আয়াতৰ অলপ ফজিলত জানো। কাৰোবাৰ সন্তান বা প্ৰাণীয়ে যদি কথা নুশুনে, তেওঁক কষ্ট দিয়ে, তেন্তে তাৰ কাণত এই আয়াত তিলাৱত কৰিব লাগে। ইনশাআল্লাহু তাআলা আল্লাহৰ ৰহমতত তেওঁ সকলো কথা মানিবলৈ বাধ্য হৈ যাব। এতিয়া এই আয়াতৰ আমল কেনেকৈ কৰিব সেইটোও জানি লওক। সন্তানৰ যদি অতিৰিক্ত জিদ থাকে, কথাৰ প্ৰতি খং কৰে, আপুনি কিবা কৰিবলৈ ক'লে নকৰে, আপোনাৰ কথা নুশুনে, তেন্তে প্ৰতিদিন সন্তানৰ কপালত হাত ৰাখি এই আয়াতটো পঢ়ি তাৰ মুখত আৰু কাণত ফুকাই দিলে ইনশাআল্লাহু তাআলা সন্তানৰ খং আৰু জিদ কমি আহিব। এই আমলটো কমেও 21 দিন কৰিব লাগিব।